ঐ পিংকি, শুনাচোন এটা কথা কওঁ। ককাই কি হ'ল? ওচৰত আহচোন, শুনা জল্দি শুনা। আহিছো দিয়া ককাই, এতিয়া কি হ'ল কোৱা। মানে পিংকি, মোৰ ভৰিখন তামাম বিষাই আছে, থাকি এতিয়া ঘৰত একো খোৱা বস্তু নাই। তুমি খগেন মহন্তৰ দোকানখনৰ পৰাই অলপ কিবা খোৱা বস্তু লৈ আহ যোৱা জল্দি। ককাই হ'ব দিয়ক। ককাই মই এতিয়া যাওঁ দিয়ক তেতিয়ালৈকে। যা জল্দি যোৱা পিংকি, জল্দি আহিবা। ৰাম, খগেন মহন্তৰ দোকানখন দুখন বন্ধ আছে, এতিয়া কি হ'ব। আগফালে যাওঁ ৰ'বকচোন, মিণ্টু দাৰ দোকানখন খোলা আছে না চাওঁ ৰ। মিণ্টু দাৰ দোকানখন দেখোন খোলা আছে, তেজপাত। মিণ্টু দাৰ দোকানখন খোলা আছে, কিন্তু দেখাত দেখোন মিণ্টু দা নাই। মিণ্টু দা ক'ত গৈছা জল্দি জল্দি আহ, ক'ত গৈছা মৰিবাক লাগি। মিণ্টু দা ক'তে, জল্দি আহা। উফ ৰাম, আজি মিণ্টু দাৰ দোকানো আজি মিণ্টু দাও নাই, কি কৰা যায়। ঘৰতে যাওঁ। নাৰে নাৰে নানা নানা নাৰে নাৰে, বাৰীতে মাৰিম পাত, বুটলি আনিম শাক। পিংকি ক'ত গৈছিলা? আৰু মোৰ উত্তৰটো কোৱা জল্দি। পিছফালে চোৱাচোন ঘূৰি। পিংকি ৰ'বা। পিংকি দেখোন গুচিয়ে গেল। পিংকি ৰ'বাচোন। ৰ'বা পিংকি, ৰ'বাচোন। মোৰ কালিৰ উত্তৰটো দি যোৱা তুমি প্লিজ।